নমস্কাৰ প্ৰিয় দৰ্শক ৰিটাছ লাইফৰ আনটা ব্লগলৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কেঁচা আম আৰু পুদিনাৰ চৰবত। যিহেতু এতিয়া গৰমো আহি পৰিছে, লগতে কেঁচা আমৰো ছিজন। কেঁচা আম আৰু পুদিনাৰ চৰবত এনেদৰে বনালে খাবলৈ বহুত সুস্বাদু হয় আৰু আমি ঘৰত থকা বস্তুৰে এইখিনি বনাব পাৰোঁ আৰু লগতে আলহী অতিথিক বা নিজেও খাব পাৰোঁ। প্ৰিয় দৰ্শক, মোৰ যিমানটো প্ৰয়োজন তাৰ অনুযায়ী মই 10-12টামান কেঁচা আম লৈছোঁ আৰু তাৰ বাকলিখিনি মই গুচাই লৈছোঁ। ভিতৰৰ গুটিটো যিহেতু প্ৰয়োজন নহয় কাৰণে তাক মই পেলাই দিম আৰু এই আমখিনি সৰু সৰু চাইজত কাটি ল'ম। এনেদৰে মই বাকীখিনি আমো কাটি লৈছোঁ। এটা মিক্সিৰ বাতি লৈছোঁ। ইয়াত যিখিনি আম মই কাটিছিলোঁ সেই কটা আমখিনি মই ইয়াত দি দিম। লগত দিছোঁ এমুঠিতকৈ কম জোখৰ কেইখিলামান পুদিনাৰ পাত আৰু মোৰ হিচাপ অনুযায়ী চেনি। যদি আমি চেনি দিবলৈ ইচ্ছা নকৰোঁ তেন্তে আমি ব্ৰাউন চুগাৰ ইউজ কৰিব পাৰোঁ, মিচিৰি দিব পাৰোঁ, নাইবা তাল মিচিৰিও দিব পাৰোঁ। এয়া দিছোঁ ক'লা নিমখ আৰু লগত দিছোঁ 2 চামুচমান জোখৰ চাট মছলা। এয়া দিছোঁ অকণমান নেমুৰ ৰস আৰু এতিয়া গোটেই মিশ্ৰণটো আমি মিক্সিত পেষ্ট কৰি ল'ম। যিহেতু মিশ্ৰণটো বহুত ডাঠ হৈছে সেইকাৰণে অকণমান পানী মিলাই পুনৰ মিক্সিত মাৰি ল'ম। এয়া চাওক, খুব সুন্দৰ পেষ্ট হৈছে। এতিয়া আমি ইয়াত অলপ ফ্ৰিজৰ পানী মিলাই দিম আৰু আমাৰ হিচাপ অনুযায়ী পানীটো মিলাম যাতে আমাক কিমান ডাঠ বা কিমান পনীয়া লাগে। মই মোৰ হিচাপত এনেকৈ ৰাখি দিছোঁ, আপোনালোকে আপোনালোকৰ হিচাপত ৰাখিব পাৰিব। আৰু এতিয়া আমাৰ এয়া ৰেডি হৈ গ'ল আমৰ চৰবত। এতিয়া মই ইয়াত বৰফ দিছোঁ সৰু সৰু আৰু ইয়াতে মই এই চৰবতখিনি ঢালি দিম আৰু আমাৰ কাৰণে এই চৰবত ৰেডি হৈ গৈছে। প্ৰিয় দৰ্শক, বৰ সুন্দৰ হয় এই চৰবতটো। আশা ৰাখিছোঁ আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰি চাব। যদিহে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব বুলি আশা থাকিল। পুনৰ নতুন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইটো ব্লগ ইমানতে সামৰিছোঁ। ধন্যবাদ।